নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক বহুত বেছি ভালে আছে ভিডিঅ'টো খুব সুন্দৰ ভিডিঅ' এটা লৈ আহিছো আশা কৰো আপোনালোক হেকলে চাব খুব কামত অহা ভিডিঅ' এটা লৈ আহিছো এইটো ভিডিঅ' আৰম্ভ কৰিছিলো মই শুক্ৰবাৰৰ দিনাখনে আৰু ছোৱালীজনী যাব যিহেতু তাইক লৰালৰিকে ভাত কেইটামান বুলু খুৱাই প্ৰথম বইল ভাততে ভাতকে খুৱাম বুলি মগুৰ দালি কেইটামান দি পেলাই ভাততে তেনেকে আলু কাটি দিছো তেনেকে দি ঘিৰে দিম বুলি ভাবিছো আৰু তাই তেনেকে খাই খুব বেছি ভাল পায় আৰু আমৰ আচাৰখিনি আপোনালোকক দেখুৱাবই হোৱা নাই নহয় আচাৰ অকমান বনাইছিলো খুব ভাল হৈছে আচাৰখিনি দেই খাবলে কিন্তু আপোনালোকে জানে যেহেতু আপোনালোকক দেখুৱা নাই কিন্তু এটা কথা আচাৰখিনি যে অকনমান বেলেগ ধৰণত বনাইছিলো এইবাৰ আচাৰখিনি খুব বেছি সোৱাদ হৈছে প্ৰথমতে কিন্তু ভবা নাছিলো আচাৰখিনি যে ইমান বেছি ভাল হ'ব বুলি আৰু কিন্তু হেকলে ইমান বেছি ভাল হ'ল জানেনে আচাৰখিনি সাংঘাতিক সোৱাদ হৈছে আচাৰখিনি আকৌ ভিডিঅ'টো আজি শনিবাৰে আৰম্ভ কৰিছো ভিডিঅ'টো আধৰুৱা কৰি থৈ দিলো কালিতে ভিডিঅ'টো আৰু বলে নোৱাৰিলো তাৰ মানে বলে নোৱাৰি পেলাই ভিডিঅ'টো থলো তেনেকে আজৰিয়ে নাপালো আৰু ভিডিঅ' কৰিবৰ কাৰণে তাৰ পিছতে আজি হৈছে শনিবাৰ ছোৱালী স্কুললৈ গ'ল ভিডিঅ' আৰম্ভ কৰোতে 12:15 হ'ল আৰু সাংঘাতিক গৰম ফেনখন চকচোন আৱাজটো আহে কাৰণে ফেন বন্ধ কৰি থৈ পেলাই এতিয়া বহুত গৰম লাগিছে আৰু কথাটো হ'ল ভিডিঅ'টো বুলু এতিয়া আৰম্ভ কৰো মুখখন মানে আজি ইমান এটা হেৰি কৰা নাই মুখৰ অকনমান যত্ন লম যদিও আপোনালোকক নেদেখুৱাও বাৰু আজি মুখৰ যত্নখিনি এতিয়া ভাবিছো বস্তু এটা কৰিম আপোনালোকক এদিনাখনে মাজতে নহয় ভিডিঅ' এটা চালো মানে বেয়া লগা নাছিলে ভিডিঅ'টো ভালেই লাগিছে কিন্তু কিমানখিনি কামত আহে সেইটোহে নাজানো তাৰ পিছত ভাবিলো ভিডিঅ'টো ময়ো ট্ৰাই কৰি চাও কেনেকুৱা লাগে এইটো হৈছে পুৰণা বেটাৰী একদম এটো মানে কাম নাই কিন্তু এই বেটাৰীটো পেলাই দিবলগীয়া মানে একেবাৰে কাম নাই নচলে আৰু মানে ঘড়ীৰ বেটাৰী হয় ঘড়ীটো মানে আমাৰ যেতিয়া মৰি থাকিলে মানে তাৰ পিছত ভাল বেটাৰী এটা আনি লগোৱা হ'ল এটো উলাই থৈ দিয়া গ'ল এতিয়া এই বেটাৰীটো কিন্তু মই আকৌ বেলেগ ধৰণত ব্যৱহাৰ কৰো দেই আগে পিছে এতিয়ালৈকে মই যেটো ধৰণত কৰিছো বৰ্তমান 2 মাহ হ'ল বেটাৰী ধুনিয়াকে চলি আছে মৰি মানে পেলাই দিবলগীয়া বেটাৰীটো তাৰ মানে মই নেপেলাও মানে যদি এই কামটো নাহে ভিডিঅ'টো যেটো চাইছিলো হে একে পদ্ধতি এটা মানে ভিডিঅ'টো যেটো দেখিছিলো হেতু এটা মানে যেটো কাম নোহোৱা বেটাৰীটো অলপ বেলেগ ধৰণত তেওঁলোকে দেখাইছে আৰু মানে কামত আহে আৰু তেওঁলোকে কোৱা মতে এবছৰ মান যায় বাৰু এবছৰ নালাগে বাৰু 3-4 মাহ গলেও বহুত আৰু যদি সেই পদ্ধতিটোত কিন্তু তেওঁলোকৰ পদ্ধতিটো আজি দেখুৱাম যদি সেই পদ্ধতিটোত যদি কাম নাহে তেতিয়া মোৰ পদ্ধতিটো দেখুৱাম হেতু কিন্তু পিছে আপোনালোকেও কৰে মই যেটো দেখুৱাম মানে বহুতে কৰে সাগে তেনেকুৱা আন্তাজ আৰু মানে ভাবিছো আৰু কৰে বুলি তাৰ মানে তথাপিতো কৰে যদিও মই মোৰটো দেখুৱাম আৰু দেই আপোনালোকক তাৰ পিছত ঘড়ী এটা নমাই লৈ আহিছো এতিয়া উলুটা হৈছে যেহেতু মই ফ্ৰন্টৰ পৰা মাৰিছো 12:20 হৈছে এতিয়া এটো ঘড়ী বাৰু ইয়াতে থাকক এটো চলিয়ে আছে এটো ভাল বেটাৰী হয় মই বাৰু এই বেটাৰীটো এতিয়া কেনেকে কৰিব লাগে আমি কৰো কামটো বলক তেতিয়াহলে পাকঘৰত যাব লাগিব পাকঘৰত গলেহে কামটো হ'ব আমি পাকঘৰলৈ যাও ইন্ডাকশনত দিছো আৱাজটো পাব ইন্ডাকশনৰ এইটো হৈছে এখিনি পানীখিনি নরমাল পানীতে মই এইটো দি দিম দি পেলাই কিন্তু আতৰি আহিম দে মোৰ হলে ভয় লাগে কোট বাকি হয় এটো অকমান উতলিব লাগিব আৰু মই আতৰি আহিছো আৰু মোৰ ভয় লাগে আৰু একেবাৰে দূৰৰ পৰা দেখুৱাইছো দে মই কিন্তু ভয়তে যোৱা নাই ওচৰলে যদিও এই পদ্ধতিটো মানে ব্যৱহাৰ কৰিছো দেখিছে উতলি আছে মই কিন্তু বন্ধ কৰি দিলো এতিয়াহে ওচৰ চাপিছো ভয়তে কোট বাকি হয় এবো কৰি পোৱা নাই ভিতৰৰ পৰা যদি কিবা উলাই আহে চিটিকি ভয়তে মই দূৰলে গৈছো পিছে নাই দে একো হোৱা নাই বাৰু এতিয়া নেক্সট কি কৰিম চাই থাকক এতিয়া ইয়াতে বৰফৰ পানী আৰু বৰফৰ টুকুৰা কেইটামান দি দিছো একদম মাটিত লৈ লৈছো আৰু কিছু সময় এনেকে থাকক 5 মিনিট মান এনেকে ৰাখিছো আৰু এতিয়া ভাবিছো উলাই আনো যোৱা এখিনি লৈ যোৱা তুমি যোৱা মুখত নি দিবা মাত্ৰ দেই এইখিনি মুখত দিলে কিন্তু জিভা চিবা একদম কোচ খাই যাব
বুজি পাইছা লাগি ধৰিব জিভা চিভা লাগি ধৰিব এনেকৈ ভয় নোখোৱালে মানে নহ'লে ভয় নাখায় মানে ল'ৰাই মুখত দি দিব পাৰে সেইটো কাৰণে এতিয়া কথাটো হ'ল মই মচি লৈছোঁ কাপোৰ এখনৰে ধুনীয়াকৈ মচি লৈছোঁ চাওঁ ৰ'বচোন কি হয় নাজানো আৰু এইটো বেয়াটো আৰু মানে ইয়াত ৰাখিছোঁ আৰু ঘড়ীটোতো চলিয়ে আছে এয়া এইটো ভালটো আৰু এইটো উলিয়াই লওঁ চাওঁচোন বাৰু কিমাননো কামত আহে নে কি কয় ভালটো ইফালে ছাইড কৰি থৈছোঁ আৰু বৰ্তমান এইটো এতিয়া ব্যৱহাৰ কৰিম কোনফালে আছিলোঁ ৱাও চক কামত আহি গ'ল সঁচাকৈ চক মোৰ ল'ৰাই টিপি পেলাই 12টাৰ পৰা 2টা বজাই থৈ দিছে এনেকুৱা বদমাছ ল'ৰা বাৰু যা হওক দিয়কচোন এয়া চক দিয়াৰ লগে লগে চলিছে কিমান কামত আহিছে মাই গড চক মোৰ সঁচাকৈ কামত আহিছে ঘড়ী বেটাৰীটো বহুত দিন হ'ল মই পেলাই থৈ দিছিলোঁ মোৰ পদ্ধতিটোত লগাম বুলি পিছত যেতিয়া ভিডিঅ'টো দেখিলোঁ এই মানে ভিডিঅ'টো দেখি পেলাই ভাবিছোঁ বেটাৰীটো ভালেই কৰিলোঁ ৰাখি পেলাই কামত আহিলে আৰু চক এয়া এতিয়া পুৰণা বেটাৰীটো একদম ঠাণ্ডা আৰু ভাল বেটাৰীটো মই ইয়াতে থৈ দিছিলোঁ এইটো এয়া দেখিছে ন এইটো ভালটো মাই গড আপোনালোকেও কৰি চাব দেই তেনেকৈ মোৰ বিৰাট ভাল লাগিছে জানেনে একদম গৰমত হ'লেও কষ্ট কৰি পেলাই মই আপোনালোকক দেখুৱাইছোঁ আপোনালোকে এনেকৈ পুৰণা বেটাৰী থাকিলে এতিয়াৰ পৰা পেলাই নিদিব আৰু খুব ধুনীয়াকৈ এনেকৈ কৰিব আৰু এটা কথা কিন্তু দেই কামটো মানে ছাকচেছ হৈছে যে বিৰাট ভাল লাগি গৈছে জানেনে এয়া চলি আছে টিক আৱাজ এয়া মাই গড কামত আহিছে জানেনে মোৰ বিৰাট ভাল লাগি গৈছে জানে আৰু এটা কথা কি জানে এই ল'ৰা ছোৱালীক নিদিব এইবোৰ কৰিবলৈ সঁচাকৈ গৰম পানীৰ লগত খেলখন আৰু জুইৰ লগত খেল এইবোৰ যিহেতু সিহঁতক কেতিয়াও নিদিব যিমান পাৰে কামখিনি ডাঙৰে কৰিব কেতিয়াও মানে সৰু ল'ৰা ছোৱালীক নিদিব আৰু কেনেকুৱা পালে আপোনালোকে ক'ব আৰু যাৰ ভিডিঅ' চাইছিলোঁ বহুত ধন্যবাদ দেই মানুহজনে ভাল ভিডিঅ' এটা আমাৰ লগত শ্বেয়াৰ কৰিলে গতিকে ময়ো কৰিলোঁ আৰু লগতে সেই মানুহজনক আপোনালোকে ধন্যবাদ দিব যিজনে মানে দেখুৱাইছিলে তেওঁৰ ভিডিঅ' চাই পেলাই কামটো কৰিছোঁ আৰু মইতো তেওঁক ধন্যবাদ দিছোঁ দেই বহুত ভাল ভিডিঅ' এটা তেওঁ আগবঢ়ালে আৰু একো নাই পুৰণা বেটাৰী উতলালেও বিৰাট ভয় খাইছোঁ জানে মানে কিবা ওলাই আহিব নেকি কিবা গেছ চেছৰ নিচিনা একো বুজিও নাপাওঁ নহয় খুব ভয় খাইছিলোঁ আৰু মাত্ৰ বহুত ভাল লাগিছে আকৌ দেখুৱাইছোঁ ঘড়ীটো চাওক চলি আছে কামটো চাওক মৰা ঘড়ী পেলাই দিবৰ কাৰণে থৈ দিছিলে আৰু মই মনে বুটলি নি পেলাই থৈ দিছোঁ মানে মোৰ পদ্ধতিত মই মানে কোনটো কৰোঁ জানে হাতুৰি দি একোব মাৰি দিওঁ মানে কিছুমানে কামোৰে সেইবোৰ কৰিব নালাগে মই হাতুৰি এটা লৈ পেলাই একোব জোৰকৈ মাৰি দিওঁ দিয়াৰ পিছত এতিয়াও 2 মাহমান হ'ল মানে চলি আছে কিন্তু এই পদ্ধতিটো অলপ বেলেগ ধৰণৰ আছিলে নে সেইকাৰণে ভাবিছোঁ মই এই পদ্ধতিটো কৰি চাওঁ বোলো সেয়া আৰু কামত আহিলে গতিকে আপোনালোকে কৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে ক'ব দেই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিও দিব দেই আৰু আপোনালোকে কৰি চাব দেই এনেকৈ যদি পুৰণা বেটাৰী আছে পেলাই নিদিব আনকি হেৰিৰো পাৰিব ৰিম'টৰ গাড়ীৰ বেটাৰী মানে খেলা ইহঁত ল'ৰা ছোৱালী যে খেলে যিকোনো এনেকুৱা ধৰণৰ বেটাৰী একে পদ্ধতিতে আপোনালোকে কৰিব পাৰিব আজিৰ পৰা পেলাই নিদিব খুব ভাল ভিডিঅ' এটা আগবঢ়ালোঁ আপোনালোকৰ মাজলৈ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব সকলোৰে কামত আহিব জানে বহুতৰ এনেকুৱাও হয় ঘড়ীটো আনে কিন্তু বেটাৰী এটা আকৌ নেক্সট টাইম লগাবলৈ অকণমান দিগদাৰী পায় বা এলাহো কৰে বহুতে তেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ কামবোৰ কৰি ল'ব তেতিয়াহ'লে আজিলৈ আহিছোঁ পুনৰ আন এটা ভিডিঅ'ত আকৌ আহিম দেই এতিয়ালৈ আহিছোঁ